Gidang kumduk sedung welcome to my YouTube channel Dr. Silong Gidak Beltola Pangson Papondang Nanglo Papondang Nanglo Gidak Bade Pak Gari Paisan Pamaison Lama Dak So Mane Sito Aduh Madir Madir Ko Gidak Hasil Aike Ini aturan bukan nanti kang aturan tulis saya kasih kita mah di mana aturan Gidak Bona Gari Paisan Pamaison Lama Dak Kesuka Gila Gidak Mo Kala pesinak tengah ya Pak kamu YouTube channel nula jadi apa nonton subscribe like comment kalau mau ditanya Pak please guys coba support এই একটা গান শেয়ার করেছিলে ইনষ্টাগ্ৰামত আজিকালি ইনষ্টাগ্ৰামটো জানাই আছে ছোৱালীজনীয়ে বৰ ধুনীয়া গান দেখি অসমৰ ছোৱালীজনী ক'ৰ বিচাৰি ওলালোঁ মই তাইক মাতিলোঁ ঘৰলৈ আহিলে বাপেকৰে ভিডিঅ' লৈ আছে বাপেক আহিছে আজি গুৱাহাটীত শ্ব' কাৰণে চ' তেওঁ আহিলে তেওঁৰ গীতটো আমাৰ লগত মোৰ লগত বহি মানে সঁচাকৈ বেলেগ কিছুমান গীত আমি তেওঁ অডিশ্যন কৰিলে আমি বহুত দিন বহিলোঁ কিন্তু ঘৰলৈ আহিলে কিবা কিবি শিকালোঁ বম্বে আহিলে তাতো শিকালোঁ এইবোৰ কৰি মেলি তাৰপিছত তাই যিদিনা আমাৰ ঘৰত আহিছে বম্বে তাইৰ নাম হ'ল কৃতিকা শৰ্মা আপোনালোকে জানেই চাগে অলৰেডি কৃতিকা অহা দিনা শ্ৰেয়াও ঘৰলৈ আহিছিলে আৰু শ্ৰেয়াই তাইক আশীৰ্বাদ দি গৈছে খুচিও তাইক অভাৰৱেল চ' এই গীতটোৰে তাই মঞ্চত মোৰ লগত গাইছে আৰু বহুত গীত গাইছে উৎসাহ কৰিব দিবলৈ হোৱাটছএপে বজাই দিয়ক বৰ ধুনীয়া টেলেণ্ট সৰু ছোৱালী বৰ ধুনীয়া গাই আছে প্ৰথমবাৰ মঞ্চ কৃতিকা শৰ্মা এইখন মঞ্চ এইখন নাম্বাৰ আছে তাই আমাৰ দেখাই নাপায় এনেকৈ হাইটটো দিয়ে পৰিৱেশ মনো লক্ষী এজন মানুহ সাংঘাতিক মানে কম্পোজাৰ ফুড প্লেয়াৰ বিভিন্ন স্কুল বজায় তেওঁ পাহৰি নাজানে আমি আছিলে মোৰ লগত এবাৰ মঞ্চত চাগে প্ৰথম এনেকৈ কোম্পানী কৰিছে কিন্তু মোৰ সৌভাগ্য লক্ষীনন্দন লাহন অসমৰ টেলেণ্ট অসমে মনত ৰাখিব বেছি দিন নাই মনত নাপাব
oh, oh.